হাই এভৰিৱান ৱেলকাম টু ৰ'মিং ৰেচই এই ভিডিঅ'টো যোৱাকালিৰে হয় আমি আহি পোৱা পিছত ফ্ৰেছ হৈ কেনে আমি গধূলি ওলাই আহিলোঁ মানে ৰাতি ওলাই আহিলোঁ ডিনাৰ কৰিবলৈ কেণ্ডলিম বিচলৈ কেণ্ডলিম বিচখন আমাৰ হোটেলৰ পৰা একদম ওচৰ আছিলে সামথিং 300 মিটাৰমান হ'ব চ' আমি তালৈ আহিলোঁ ইয়াতে ডিনাৰটো কেনে আমি ৰুমলৈ যাম আৰু যিহেতু আজি গোটেই দিনটো ট্ৰেভেলতে গ'ল ভাগৰ লাগিছে চ' সেইটো কাৰণে ওচৰতে কেণ্ডলিমখন আছিলে চ' ভাবিলোঁ ওচৰতে আহি মেলি আমি কেণ্ডলিম বিচতে ডিনাৰটো কৰি কেনে ৰুমলৈ গুচি যাম সোনকালেও হ'ব চ' আজি যদি ৰেষ্ট লওঁ কাইলৈৰ পৰা অলপ ঘূৰিব পাৰিম চাব পাৰিম আপোনালোককো দেখুৱাব পাৰিম গোৱাত আমি কি কৰোঁ এয়া চুমুৱে স্পাৰ্কিং নচোৱাই আছে বিচত যোনবোৰ গান লগাইছে সেই গানত মানে মিলাই স্পাৰ্কিং নচোৱাই আছে যি ফূৰ্তি স্পাৰ্কি বেকি বু তিনিওটাই আহিছে এবাৰ গোৱা ফুৰিবলৈ দেই আমি কেণ্ডলিম বিচতে ডিনাৰ কৰি ওলাই আহিলোঁ ওলাই আহিয়ে এইখিনি বাহিৰৰ হয় কেণ্ডলিম বিচৰ বাহিৰৰ জেগা কি ধুনীয়া পৰিৱেশ আজি আমাৰ গোৱাত ডে 1 ফাৰ্ষ্ট ডে হয় চ' আমি এতিয়া ওলাই আহিছোঁ ৰিজৰ্টৰ পৰা ওলাই আহিছোঁ বেকি স্পাৰ্কি গোটেইবোৰে আমি আহিছোঁ এতিয়া ওলাই গৈছোঁ ক'ত গৈছোঁ কি কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আমাৰ লগত চুমু জিন্তু আহিছে কিন্তু চুমুৱে কালিৰ পৰা মুখখন দেখুওৱা নাই আপোনালোকক এয়া জিন্তু বেকি স্পাৰ্কিক লৈ আগত বহিছে এয়া আমাৰ মন গাড়ী চলাইছে এয়া মই আমি আহি পালোহি এখন ৰেষ্টুৰেণ্টলৈ মানে গোৱান ৰেষ্টুৰেণ্ট হয় এখন গোৱান থালি খাবলৈ আমি প্ৰত্যেকবাৰে যিমানবাৰ মানে আমি গোৱালৈ গৈছোঁ আমাৰ সদায় গোৱান থালিখন খাবলৈ মিছ হৈ যায় কেতিয়াও খোৱা নহয় তো সেইটো কাৰণে এবাৰ ভাবিলোঁ আমি ফাৰ্ষ্টত এবাৰ গোৱান থালিয়ে আমি ট্ৰাই কৰোঁ বুলি চ' তাৰপিছত আমি গ'লোঁ এইখন ৰেষ্টুৰেণ্টত সোমাই লৈ বহি মেলি চুমুৰ লগত দেখিছে কিবা কিবি কথা পাতি আছিলোঁ ৰেড চিলি হয় ৰেষ্টুৰেণ্টখনৰ নাম খাই খুব ভাল লাগিলে পূৰা অথেণ্টিক খানা হয় ইয়াৰ আপোনালোকে ট্ৰাই কৰিব পাৰে কেণ্ডলিমৰ পৰা অকণমান আহিয়েই এইখন ৰেষ্টুৰেণ্ট পাব ৰেড চিলি বুলি কেনে লোকেশ্যনত মাৰি দিলে পাবই দাদা বৌহঁতো আহিলে আমাৰ লগতে আমি গোটেইখিনিয়ে লাঞ্চ কৰিম বুলি ভাবিলোঁ এই থালিখন মোৰ হয় মানে মই লৈছিলোঁ চৌনক ফিছ বুলি কয় মানে গোৱাৰ লোকেল ফিছ হয় কিবা খাই ভাল লাগিলে মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ চৌনক ফিছ বুলি এইখন থালি আছিলে প্ৰনছ থালি এখন জিন্টুৱে লৈছিলে ইয়াৰ পৰাও ট্ৰাই কৰিছিলোঁ প্ৰনছ থালিখনো বহুত ভাল বনাইছিলে তাহাঁতি এইখন হৈছে কিংফিছ থালি এইখনো খুব ভাল আছিলে খাবলৈ কেনেকুৱা লাগিলে খাই ঠিক আছে আমি খাই বৈ এতিয়া আহিলোঁ গোৱান ফিছ থালি খালোঁ খুব ভাল লাগিলে খাই ৰিজনেবল প্ৰাইচ হয় একদম এইখন যোনখনত আমি খাইছোঁ একদম পূৰা গোৱান অথেণ্টিক থালি দিছে মানে তাহাঁতি খাই বৈ এতিয়া ওলাই আহিছোঁ অকণমান যাওঁ এটা মানে জেগালৈ মাপুচা বুলি জেগা এডোখৰ আছে সেইফালে মানে অকণমান কিবা কিবি বজাৰ পায় সেইবোৰ চাওঁগৈ তাকে আৰু এইবোৰ ঘূৰি ফুৰিছোঁ তাত বজাৰ কৰি আহি ক'লৈ যাওঁ আপোনালোকক দেখাই থাকিম আমি মাপুচাৰ পৰা বজাৰ কৰি আহিলোঁ তাতে আমি প্ৰনছ আৰু ক্ৰেব কিবা কিবি ল'লোঁ লৈ মেলি এতিয়া আমি আহিছোঁ আৰম্বল বিচলৈ আৰম্বল বিচখন মই আগতে কেতিয়াও অহা নাই যিমানবাৰ গোৱা আহিছোঁ সদায় মিছ হৈ যায় আৰম্বল বিচলৈ আহিবলৈ চ' এবাৰ ফাৰ্ষ্ট টাইম আমি আৰম্বললৈ আহিছোঁ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হয় আপোনালোকক জনাই আছোঁ
এইখন হয় আৰম্বল বিচ হয় খুব ভাল লাগিলে বহি কেনে ঠাণ্ডা আছিলে এবাৰ মানে ইমান ক্ৰাউড নাছিলে দিনত মে বি আৰম্বলত বহুত ক্ৰাউড থাকে কিন্তু ৰাতি ক্ৰাউডটো অলপ কম আছিলে আমি বহিলোঁগৈ বহি মেলি কিবা কিবি খালোঁ তাতে খুব ভাল লাগিলে বেকি স্পাৰ্কি বু তাহাঁতি তিনিটাই খুব খেলিলে এয়া দেখিছে চুমুৱে যে স্পাৰ্কিক দাঙি লৈ আনিছে কাৰণটো কি এটা ষ্ট্ৰীট ডগ গৈছিলে ওচৰৰ পৰা ইমানেই ভুকিছে গোটেই তিনিটাই হিলাই দিছে মানে বিট চবেই ঘূৰি ঘূৰি চাইছে ইমানেই ভুকিছে চ' দাঙি লৈ কেনে চুমুৱে গালি দি ইটো ছাইডে লৈ গ'ল বেকিক এফালে জিন্টুৱে ৰখাই আছে সেইফালে বুক দাদাই ৰখাই আছে মানে তিনিটাই ভুকি ভুকি পাগল কৰি দিছে আৰু আমি আৰম্বলখন খুব ভাল পালোঁ যিহেতু বহুত লেছ ক্ৰাউড আছিলে চ' ইয়াতে আমি সৰু সুৰা কিবা কিবি খাই সোনকালে ৰুমলৈ গুচি গ'লোঁ মাপুচাত দিনত বজাৰ কৰিবলৈ যাওঁতে অলপ খোজ কাঢ়িলোঁ গোটেই দিনটো ভাগৰুৱা যেন লাগিলে তো সেইটো কাৰণে সোনকালে ৰুমলৈ গুচি গ'লোঁ চ' গাইজ মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আকৌ লগ পাম নেক্সট গোৱা ব্লগত আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব